প্রজেক্ট নার্জারি তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে যেটো খবৰত পুলিশ কৰা আজি কোকৰাঝাৰ পুলিচে এজন আসামী লৈ আহিছে ইয়াৰ নাম হল প্ৰজিত নাৰ্জাৰী এলাইজ বাদল এলাইজ থাকলাই দেওৰ কোকৰাঝাৰ পিএস কেস নাম্বাৰ 501/22 এই কেস সংক্ৰান্তে আনিছিলে আৰু আন্ডাৰ সেকশন আছিলে কেসটো 363 370+1+4 370A+A+1 আৰু 376(3) IPC ৰিটুইট সেকশন 6 অফ পক্সো এক্ট তেওঁ পুলিচে আজি প্ৰডিউস কৰে আৰু পুলিচ ৰিমান্ডত 5 দিনৰ কাৰণে বিচাৰে কিন্তু যিমান সম্ভৱ জাজে 2 দিনৰ কাৰণে পুলিচ ৰিমান্ড এলাউ কৰিছে আৰু বাকিখিনি আন্ডাৰ ইনভেষ্টিগেশ্যন এটো পুলিচে ভালকে গম পাব এটো কেছটো 22/2022 চনৰ ধন্যবাদ আজি কোকৰাঝাৰৰ পুলিচে প্ৰজিত নাৰ্জাৰী এলাইজ বাদল এলাইজ থাকলাই কোকৰাঝাৰ পিএস কেস নাম্বাৰ 501/2022 আজি প্ৰডিউস কৰিছে আৰু 5 দিনৰ ৰিমান্ড বিচাৰিছিল যিমান সম্ভৱ জাজে 2 দিনৰ ৰিমান্ডটো এলাউ কৰিছে পুলিচ ৰিমান্ড কেস নাম্বাৰটো কোকৰাঝাৰ পিএস কেস নাম্বাৰ 501/22 আন্ডাৰ সেকশন 363 IPC আকৌ এডেড সেকশন আছে 371+1+4 370A1 376(3) IPC ৰিটুইট সেকশন 4 অফ পক্সো এক্ট টাইমটো এতিয়া ইনভেষ্টিগেশ্যন কৰি আছে এটো পুলিচে ভালকে গম পাব এটো তেখেতে আন্ডাৰ সেকশন পক্সোত এৰেষ্ট হৈছে এইখিনি মই ক'ব পাৰিম ধন্যবাদ